নমস্কাৰ, মই চম্পক শৰ্মা দানৱৰ কাপতে আছোঁ। নলবাৰী ৰাস মহোৎসৱৰ সকলোকে আমন্ত্ৰণ জনাইছোঁ, সকলোকে শুভেচ্ছা জনাইছোঁ। ৰাস মহোৎসৱত বহুকেইখন থিয়েটাৰে নাট মঞ্চস্থ কৰিব। তাৰ মাজত আমিও গৈ আছোঁ ইতিহাস থিয়েটাৰ। তাত মোৰ নাটক দানৱ প্ৰথম নিশাৰ পৰাই হ'ব। আমি থাকিম 19 তাৰিখৰ পৰা 24 তাৰিখলৈকে। গতিকে প্ৰথম নিশাৰ পৰাই দানৱ নাটক মঞ্চস্থ কৰা হ'ব। গতিকে আপোনালোক আহক, দানৱ চাওক। আৰু মোৰ বিশ্বাস, দানৱ চাই আপোনালোকে নিৰাশ হ'ব নালাগে। নিজৰ নাটক যিহেতু মই বেছিকৈ ক'বলৈও অকণমান সংকোচ কৰিছোঁ, ভাল পাব। আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকৰ মনোগ্ৰাহী কৰি নাটকখন আগবঢ়াই আনিছোঁ। উপভোগ কৰক। সকলোকে ৰাস মহোৎসৱৰ পুনৰ শুভেচ্ছা দিলোঁ আৰু দানৱ চাবলৈ নিমন্ত্ৰণ দিলোঁ।